আপোনালোকে UPPL দলৰ ফালৰ পৰা যিটো পদযাত্ৰা কৰিছে সেই পদযাত্ৰা আপোনালোকৰ খালিংগড় সমষ্টিৰ যিটো আজি মানে সামৰণি পৰিব সেই সামৰণিৰ সময়ত আপুনি ৰাইজক এই পদযাত্ৰাৰ যোগেদি আপুনি কি সম্ভাষণ দিব বিচাৰিছে? হয়, নমস্কাৰ। আজি আমাৰ লাষ্ট কাৰ্যসূচী আমাৰ পৰিৱৰ্তনৰ এটা পদযাত্ৰা। এইবাৰ আমাৰ খালিংগড় সমষ্টিত আমাৰ সকলো জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে আমাক সঁহাৰি জনাইছে আৰু আমাক চৰকাৰটো আনিবৰ কাৰণে তেওঁলোকে আমাক আহি থকা নিৰ্বাচনত আমাক ভোটদান কৰিবলৈ গৈ আছে। গতিকে খালিংগড় সমষ্টিত আজি আমি বিপুল ভোটত জয়যুক্ত হ'বলৈ গৈ আছোঁ আৰু আজি আমাৰ এই শেষ দিনৰ পদযাত্ৰাত আমাৰ মানে চেণ্ট্ৰেল কমিটিৰ, ডিষ্ট্ৰিক্ট কমিটিৰ, ব্লক কমিটিৰ, প্ৰাইমাৰী কমিটিৰ, বুথ কমিটিৰ আৰু আমাৰ শুভাকাংক্ষীসকলে আমাক বিপুলভাৱে সহযোগ কৰিছে। আজি এই মানে আমাৰ বহুত সংখ্যক আজি আমাৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে মই আপোনালোকৰ সকলো সাংবাদিক বন্ধুকে নমস্কাৰ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ 34 নম্বৰ খালিংগড় সমষ্টিৰ যি পদযাত্ৰা, যাক আমি পৰিৱৰ্তন যাত্ৰাও বুলি কোৱা হৈছে, এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰি আছোঁ। অকল খালিংগড় সমষ্টিতে নহয়, গোটেই 40টা সমষ্টিত সমান্তৰালভাৱে এই প্ৰগ্ৰাম চলি আছে আৰু ইয়াৰ জৰিয়তে ৰাইজক যিটো আমি পৰিৱৰ্তনৰ আশা ৰাখিছোঁ সেই কথাখিনি তেওঁলোকক আমি বাৰ্তা এটা দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখিছে ৰাইজে আমাক কিদৰে সঁহাৰি আগবঢ়াইছে। হাজাৰ হাজাৰ লোক এই পদযাত্ৰা বা পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিছে। এতিয়া আমি ভাবিছোঁ যে এইবাৰ পৰিৱৰ্তনটো একেবাৰে খুব সহজ হৈ আছে। এতিয়া আপোনালোকে যিটো পদযাত্ৰা কাৰ্যসূচী লৈ আছে সেই পদযাত্ৰা কাৰ্যসূচীটো কেইদিনীয়া আছিলে? এইটো 28 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু আজি শেষৰ দিন। আজি আমি শেষ কৰিছোঁ। শেষ কৰিম অলপ পিছতে। 5দিনীয়া কাৰ্যসূচী আছে। BPFৰ এজন মানে EM তেওঁ খুব সক্ৰিয় হৈ আছে। তেনেস্থলত আপোনালোকে UPPৰ ফালৰ পৰা তেওঁক হাৰাব পাৰিম বুলি আপোনালোকৰ আশা আছেনে? চাওক, ৰাজনৈতিক দলৰ সক্ৰিয়তাটো নিতান্তই বাঞ্ছনীয় আৰু সেইটো থাকিবই। তেওঁকো আমি শুভেচ্ছা যাচিছোঁ, তেওঁ সক্ৰিয় হৈ থাকক আৰু তাৰ সমান্তৰালভাৱে আমিও ৰাইজৰ সঁহাৰি পাবলৈ চেষ্টা কৰিছোঁ আৰু পাইছোঁ ইতিমধ্যে। গতিকে বাকীখিনি কথা ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। আমি ইচ্ছা কৰিলে জিকিব নোৱাৰোঁ, ইচ্ছা কৰিলে তেওঁ জিকিব নোৱাৰে, কিন্তু ৰাইজৰ সঁহাৰিৰ ফালৰ পৰা আমি এই কথা নিশ্চিত, এইবাৰ আমাৰ জয় নিশ্চিত। সহযোগটো আচলতে ৰাইজৰ এটা আশা। প্ৰত্যেকে আশা কৰিছে এইবাৰ পৰিৱৰ্তন এটা লাগিব। বিগত 17টা বছৰে আমাক BPF চৰকাৰে যিধৰণে শাসন কৰিলে তাৰ এটা পৰিত্ৰাণ বিচাৰি পৰিৱৰ্তন বিচাৰিছে আৰু আমি অকল ইয়াত দেখিছে আপোনালোকে সকলো জনগোষ্ঠীয়ে ইয়াত সমান্তৰালভাৱে আহি স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। এইটো আমাৰ কাৰণে খুব পজিটিভ চিন বুলি আমি ভাবোঁ। খালিংগড়ত প্ৰাৰ্থী দিলীপ কুমাৰ বড়োৰ জিকাটো খাটাং হয়নে? একেবাৰে 100%। ঠিক আছে। এইটো মুহূৰ্তত মই নিউজ 24 বদলাৰ পৰা খালিংগড় সমষ্টিৰ যি পদযাত্ৰা আছিলে সেই পদযাত্ৰাৰ যিটো জিৰণি এই জিৰণি সময়ত তেওঁলোকে এটা ভোজৰ আয়োজন কৰিছে। যিকেইজন মানে ব্যক্তিয়ে আজি পদযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰে তেওঁলোকৰ এটা ভোজনৰ আয়োজন কৰিছিলে আৰু সেই সময়ত মই লগ পাইছোঁ এইটো মুহূৰ্তত ইয়াতে উপস্থিত আছে খালিংগড় সমষ্টিৰ মানে UPPLৰ সভাপতি তেখেত কুলেন বড়ো আছে। তেওঁলৈ মই যাব বিচাৰিছোঁ। তেওঁ আজি পদযাত্ৰা কিয় ল'লে, পদযাত্ৰা লৈ পেলাই আপোনালোকে UPPLৰ প্ৰতি কিমান আকৃষ্ট কৰিব পাৰিছে সমাজৰ মানুহক আৰু ৰাইজক, আৰু আগন্তুক যিটো আহি থকা ইলেকশ্যন সেই ইলেকশ্যনত কি ধৰণৰ আপোনালোকে অংশগ্ৰহণ কৰিব, পদযাত্ৰাৰ থ্ৰুৱেদি আপোনালোকে কিমান উন্নীতকৰণ কৰিব পাৰিছে এই বিষয়ে আপুনি? আজি আমাৰ যিটো পদযাত্ৰা আহি আজি শেষ। আমি 20 তাৰিখৰ পৰা আমাৰ চেণ্ট্ৰেল UPP দলৰ পৰা নিৰ্দেশ দিছিলে। আমি এইটো 28 তাৰিখৰ পৰা আমি পদযাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু আমি 5 দিন হ'ল আজি। আৰু আজি আমি আহি টংলাৰ পৰা কৰি আহি আজি পদযাত্ৰা আহি আমি ৰতনপুৰৰ জন্মবাৰী গাঁৱত আমি আজি কৰিছোঁ আৰু ইয়াতে আমাৰ ভোজনো আয়োজন হৈছে। আৰু এই যাত্ৰাৰ দ্বাৰা আমাৰ পৰিৱৰ্তন যিটো যাত্ৰা ৰাইজে সঁহাৰি দিছে আমাক আৰু আমাৰ খালিংগড়ৰ যিখিনি ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমাৰ লগত মহিলাই হওক বা যিবিলাক পুৰুষেই হওক বা
যিকোনো জনজাতিৰে হওক আমাৰ লগত আছে আৰু সকলোৱে ওলাইছে। ইয়াত কোনো ধৰ্ম জাতি বা কথা নাই, আমি সকলো একে। আমি UPPL হিচাপে আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ আৰু ইয়াত আমি সকলো মানুহৰ পৰা আমি একদম ভালদৰে সহায় পাইছোঁ আৰু ইয়াত যিধৰণে আমি জিকিবৰ বাবে এটা ৰিজাল্ট আহিব লাগে, এই ৰিজাল্টটো আজিৰ এই পদযাত্ৰাৰ দ্বাৰা খাটাং হৈ গৈছে। আমাৰ ইয়াত মানে 100% বুলি ক'ব পাৰোঁ আমি জিকাটো। আৰু গতিকে আজিৰ পৰা আমি শেষ হ'ল আৰু ইয়াতে আমি সকলো ৰাইজক আজি এই পদযাত্ৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক যিবিলাক আমাৰ প্ৰগ্ৰাম হ'ব, আমাৰ এই প্ৰগ্ৰামবিলাকত তেওঁলোক আৰু যাতে ওলাব আৰু যিবিলাক আমাৰ লগত আহিব পৰা নাই তেওঁলোকক আমি আৰু আহিবৰ বাবে আমি পাব্লিকক বা ৰাইজক জনাইছোঁ যে বুজাব আৰু আমিও আদৰি ল'ম। আৰু সেইটোৱে আমাৰ যাতে UPPLত আমি চৰকাৰ কৰাটো খাটাং আৰু চৰকাৰ কৰা যাতে আমি খালেংদুৱাৰেও আমি জিকি পেলাই যাতে ভাগ ল'ব পাৰোঁ, তাৰ বাবে আমি এই পদযাত্ৰাৰ দ্বাৰা আমি খাটাং হৈছোঁ। আৰু আমি সকলো ৰাইজলৈ আজি মই খালেংদুৱাৰ ব্লক কমিটিৰ তৰফৰ পৰা মই এই খালেংদুৱাৰ সমষ্টিৰ ৰাইজবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চেণ্ট্ৰেল কমিটি UPPLৰ CWC মেম্বাৰ আছে, তেখেত হৈছে অতিকৈ চিনাকি। তেওঁ আকৌ ডক্টৰ হেম কছাৰী, তেখেত আমাৰ মাজত উপস্থিত আছে। তেওঁৰ পৰা মই কেইটামান জানিব বিচাৰিছোঁ। আপুনি ডক্টৰ হৈ এইটো মুহূৰ্তত আপুনি পলিটিকেলত আহিব, মানে পলিটিকেলত অহাৰ মেইন উদ্দেশ্য আপোনাৰ? মেইন উদ্দেশ্যটো হৈছে যে চাওক, আজি 17 বছৰৰ ভিতৰত UPF শাসনত যিটো দুৰ্নীতি চলিলে আৰু ৰাজ্যৰ যিটো হাৰাশাস্তি কৰি তেওঁলোকৰ অভাৱ অভিযোগ কোনো হেৰি নকৰিলে, তেওঁলোকৰ সেইকাৰণে আমি ওলাই আহিব লগাইছে। আমাৰ দৰে শিক্ষিত যুৱক যদি ওলাই আহে, আমি ভাবোঁ যে সুস্থ বিকা এখন চৰকাৰ গঠন কৰিব পাৰিম। এইটো আশালৈ আজি মই UPPLত জইন কৰিছোঁ। আৰু সেইকাৰণে আমি সকলো জনজাতিৰ লগ লাগি আমি এটা UPPL সুস্থ চৰকাৰ কৰিবলৈ গৈ আছোঁ। এই মুহূৰ্তত আপোনাক আৰু কোনখনে প্ৰশ্ন মই কৰিব বিচাৰিছোঁ, এইটো মুহূৰ্তত UPF-এ যিটো শাসনভাৰ চলালে 17 বছৰ, সেই 17 বছৰত যিটো শাসনভাৰ চলালে ইয়াত আপোনাৰ আকৌ কিবা ৰৈ যোৱা বুলি আপুনি ভাবে? হয়, তেনেকৈ বহুত ৰৈ গৈছে। আৰু তেওঁলোকৰ যিটো প্লেনিং আছে, যিটো প্ৰগ্ৰেছিভ ডেভেলপ, সেইবিলাকক কোনো কৰি নকৰিলে। চেণ্ট্ৰেল স্কিমবিলাকত যিবিলাক আহে সেইবিলাকত তেওঁলোকক সুবিধা নিদিলে। তেওঁলোকে অকল ব্যক্তিগত স্বাৰ্থত থাকিলে, যাৰ নেকি আমাৰ দুখীয়া ৰাইজবিলাকক কোনো ধৰণৰ সুবিধাটো নাপালে। সেইকাৰণে আমি ভাবোঁ আজি যিটো আমাৰ প্ৰমোদ বড়ো ছাৰে যিটো UPPLৰ প্ৰেচিডেণ্ট হৈ যিটো আজি UPPLৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে, তেওঁৰ ওপৰত ৰাজ্যৰ বিশ্বাস যাতে তেওঁ এটা সুস্থভাৱে চৰকাৰ এখন গঠন কৰিব পাৰিব। আৰু সেইকাৰণে সমগ্ৰ ৰাইজেই আশা কৰিছে যাতে সেইকাৰণে সকলোৱে দলে বলে ওলাই আহিছে এটা নিকা যাতে চৰকাৰ তাক গঠন কৰিব পাৰে। আপুনি এজন শিক্ষিত হৈ, আপুনি এজন ডাক্তৰ হৈ, আপুনি এজন CWC মেম্বাৰ হৈ বৰ্তমান সময়ত অনাগত দিনত যিটো সমাগত দিন, সেই সমাগত দিনত ইলেকশ্যন হ'বলৈ গৈ আছে, তেনে ক্ষেত্ৰত আপুনি ৰাইজক কি বুলি আহ্বান কৰিব? মই এইটোকে আহ্বান কৰোঁ যে আমি যিহেতু মই এজন ডক্টৰ হৈ যে দেখিছোঁ যে আমাৰ ইয়াত বহুত অভাৱ বুজি আছে, মেডিকেল বিষয়েও অভাৱ হয়। তেনেকৈ ক্ষেত্ৰত যাতে মই এজন ডক্টৰ হৈ যে মেডিকেলখিনি আমি যাতে ৰাইজক এটা ভালদৰে এটা সুবিধা দিব পাৰোঁ, এটা চৰকাৰ হৈ, সেইটোৱে মোৰ প্ৰথম পদক্ষেপ হ'ব। সেইটোকে মই আশা কৰিছোঁ। BTR-ত কিমানখন চিট পাব বুলি আপুনি অনুমান? আমি ধৰক এতিয়া BTR-ত আমি ধৰক এতিয়া মোটামুটি 32 আহি যাব। তাৰে ভিতৰত আকৌ যিটো GSP, BTR, BJP গোটেইখিনি পাৰ্টীয়ে UPPLৰ প্ৰতি অকণমান বেলেগকৈ ক'ব খোজে, তেনে ক্ষেত্ৰত আপুনি? নাই, এইটো ক্ষেত্ৰত সেই নাই, এটা পলিটিকেল হেৰিত তেনেকুৱা কৈ আছে। তেওঁলোকে কেতিয়াও আমাৰ সেইটো UPPLৰ যিটো ৰাজ্যৰ ছাপৰ্টাৰ তাত তেওঁলোকে একো কৰিব নোৱাৰে। তেওঁলোকে এইটো এটা ভুৱা এটা কৰি পিনে তেওঁলোকে কেনেকৈ পলিটিকেলৰ হেৰি আনিব পাৰে সেইটো চেষ্টা কৰি আছে। সেইটো সম্ভৱেই নহয়। আমাৰ UPPL যিহেতু ৰাজ্যৰ গোটেই ঘৰে ঘৰে সোমাইছে, ঘৰে ঘৰে আহিছে, গতিকে তাৰ ক্ষেত্ৰত সেইটো কোনো গতিকে এইটো ক্ষেত্ৰত নহয়। UPPL চৰকাৰ গঠন কৰিবই, UPPL চৰকাৰ গঠন কৰিব গৈ আছে, সেইটো খাটাং। এইটো মুহূৰ্তত আপোনাক এটা বৰ্তমান BTR-ত যিটো চুক্তি হ'ল, BTR চুক্তিটো আমি মানি নলওঁ বুলি কেইটামান সংগঠনে কৈ আছে, আৰু এই সংগঠনবিলাকৰ প্ৰতি আপোনাৰ প্ৰতিক্ৰিয়া আছে? BTR চুক্তিটো BTR চুক্তি চাওক, এতিয়া বুলি এটা ওলাইছে, বুলি ওলাওঁতে কিবা কৰিলে পজিশ্যন কৰিলে কিবা কৰিলে, এতিয়া কাহৰ কি হ'ল? এতিয়া প্ৰথম কথা। দ্বিতীয় কথা কি, BTR-টো যিটো চুক্তি আনিছিল, এনেই যেতিয়া ভাল হ'ব তেতিয়া মানুহবোৰে কি হয় বেয়া হৈছে বুলি প্ৰত্যেকে কয়। এইটো বস্তু ডাঙৰ কথা নহয়। এতিয়া চাওক BTR-টো কি,
সেইটো বস্তু আগতে BTC আছিল, BTC হ'ল, এতিয়া আপোনাৰ BTR হ'ল, ডেভেলপ হৈছে। এতিয়া যেতিয়া ভাল হয়, এতিয়া চাওক আপোনাৰ মুখ্যমন্ত্ৰীক ডাঙৰ যিবিলাক কয় নেতাবোৰ আজি হিমন্ত ছাৰক চাওক, যেতিয়া ইমান ভাল কাম কৰিছে, ইমান এটা কিবা ৰাইজৰ কাৰণে কৰিছে, কিন্তু তেওঁলোকে কি কৈছে নহয় তেওঁলোকে বেয়া বা কিবা এনেকুৱা এটা মিডিয়া হেৰি কৰি পেলাই কিবা এটা, কিন্তু ৰাইজে ইমান নুবুজে। এতিয়া নহয়, এতিয়া যিটো কৰোণা আপোনাৰ COVID-19টো ওলালে, তেতিয়াৰ পৰা মানুহবোৰৰ এনে হৈছে ঈশ্বৰমুখীটো বেছি হৈ গৈছে। ঈশ্বৰৰ প্ৰতি লক্ষ্য ৰাখি পেলাই মানুহৰ নিজৰ আত্মাৰ ভিতৰতে থাকে। আৰু এইটো বস্তুটো লৈ পেলাই আগন্তুক এইটো আপোনাৰ BTR চুক্তিটো এইটো 100% সফল হ'বই। আৰু সকলোৰে আশীৰ্বাদ আছে, সকলো জাতি গোষ্ঠী মানে গোটেইবিলাক আহিছে, গোটেইবিলাক আহি পেলাই একগোট হৈ পেলাই BTR চুক্তিটো সম্পূৰ্ণ কৰাৰ ঈশ্বৰৰ আশীৰ্বাদ আছে আৰু লগতে সমূহ ৰাইজৰ আশীৰ্বাদ গোটেইখিনি আছে। যিবিলাকে BTR চুক্তি নামানিম বুলি কৈছে তেওঁলোকৰ প্ৰতিক্ৰিয়া আপোনাৰ কি? আচলতে চাওক, এইটো কিবা এটা ভাল হোৱাৰ আগতে মানুহে নামানো বুলি কিবা এটা কয়। চাওক, আজিকালি মানুহৰ কিবাটো এজনে কৈছে যদি আনজনৰ লগত এনেই কৈছে, বুজি পোৱা নাই বস্তুটো। এতিয়া BTR চুক্তিটো কোনে পৰিছে, কেইজনে পৰিছে, এতিয়া নাজানা কৰি আপোনাৰ এজনে জানি যদি 1000জনে নাজানে, এই বস্তুটো এইটো নহয়। এতিয়া BTR আজি বেছিদিন নাই, আপোনাৰ এমাহমান আছে। এতিয়া আগন্তুক যিটো আমাৰ মানে BTR চুক্তিৰ হেৰিটো সম্পূৰ্ণৰূপে সুকলমে ভালদৰে কৰিব। আৰু ৰাইজৰো আশা প্ৰমোদ ছাৰৰ প্ৰতি মানে আশা এটা আছে, বহুত ডাঙৰ প্ৰত্যাহ্বান আছে। আৰু তেওঁ প্ৰমোদ বড়ো ছাৰো আজি কিমান এটা হেৰি কৰে, কাগজ কলমেৰে কৰি পেলাই কিমান এটা শান্তিৰ বাতাবৰণ আনিলে, যিটো NDF-ৰ আমাৰ ভাই দাদাসকলক মানে হেৰিৰ পৰা লৈ আহিলে, কিমান এটা ডাঙৰ আমাৰ এটা BTC ভাল কাম কৰিলে, সেইটো ডাঙৰ এটা প্ৰত্যাহ্বান হৈছে। আৰু সেইটো লক্ষ্য ৰাখি ৰাইজে গোটেইখিনি এটা শান্তি পৰিৱৰ্তন বাতাবৰণ আনিব বুলি নিশ্চিত হয়। খালিংদুৱাৰৰ কেণ্ডিডেট হিচাপে দিলীপ বড়ো আছে, আপুনি খালিংদুৱাৰৰ এজন আচলতে খালিংদুৱাৰৰ কেণ্ডিডেট জিকি যোৱাটো চিৰ হৈছে। আচলতে মই খালিংদুৱাৰ সমষ্টিৰ নহয়, মই ভৈৰৱকুণ্ড সমষ্টিৰ হয়। এতিয়া দিলীপ ছাৰক আমি আগৰ পৰাই জানো বা মানুহজন ভাল হিচাপে, আৰু ভাল মানুহৰ কেতিয়াও মানে কিবা নহয়। তেওঁক আজি মই যিটো আমাৰ পদযাত্ৰা আছে তাৰ বাবে ওলাই আহিছোঁ, তেওঁক ভাল পাই পেলাই। আৰু মই এজন মানে কৰ্মকৰ্তা UPPL, সেইবাবে মই আহিছোঁ। ঠিক আছে, ধন্যবাদ। এইটো মুহূৰ্তত আপোনালোকে দেখা পালে সমুদ্ৰখন, এই মুহূৰ্তত যিটো BTR-ৰ যিটো নেকি পৰিৱৰ্তনৰ ঢৌ, সেই পৰিৱৰ্তনৰ ঢৌটো চাৰিটা ডিষ্ট্ৰিক্টতে, 4টা জিলাতে মানে পৰিৱৰ্তনৰ ঢৌ আনিছে। তেনেস্থলত BTF-ৰ যি কাৰ্য, যি মানে দুৰ্নীতিগ্ৰস্ত, তেওঁ কৰ্মীবিলাক তেওঁলোকে দেখুৱাইছে, যাৰ ফলত তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। আৰু সেই পৰিৱৰ্তনৰ যাত্ৰা আজি খালিংদুৱাৰ সমষ্টিৰ যোৱা 28 তাৰিখৰ পৰা আজি 1 তাৰিখলৈ তেওঁলোকে পদযাত্ৰা কৰিলে। সেই পদযাত্ৰা হৈছে একমাত্ৰ উন্নতি আৰু ৰাইজৰ আৰু পৰিৱৰ্তনৰ ঢৌ। আৰু সেই পৰিৱৰ্তনৰ ঢৌ এটা বিচাৰি ফালে ৰাইজেও মানে হিল ভাঙি ওলাই অহা আমি দেখা পাইছোঁ। আজি এই মুহূৰ্তত ৰতনপুৰ প্ৰাইমাৰী VCTCৰ অন্তৰ্গত এয়া হ'ল উলুবাৰী গাঁও। সেই উলুবাৰী গাঁও তেওঁলোকে এটা যিকেইজন পদযাত্ৰা আছিলে, সেই পদযাত্ৰা অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ এটা মানে ভোজনালয় এটা আয়োজন কৰিছে। আৰু এই ভোজনালয়ত সকলো আমি দেখা পাইছোঁ, ইয়াতে 1,500ৰ অধিক মানে পদযাত্ৰা ব্যক্তিসকলে ইয়াত অংশগ্ৰহণ কৰিছে। সেয়ে সময়তহে ক'ব পৰিৱৰ্তনৰ ঢৌ কেনেকৈ আহিল। ইয়াৰ নিউজ 24 প্ৰধানৰ পৰা আপোনালোকে এইখিনি ক'লোঁ। এতিয়া এই মুহূৰ্তত মই লগ পাইছোঁ আমাৰ ব্লক কমিটিৰ যিটো মানে সেক্ৰেটাৰী, জেনেৰেল সেক্ৰেটাৰী তেওঁ আছে। মই আন্তৰিকতা অভিযোজন কৰিছোঁ যে আমাৰ সকলো UPPLৰ কৰ্মকৰ্তাসকলে আমাৰ লগত যোগদান কৰি আমাৰ যে পৰিৱৰ্তনৰ যাত্ৰাত আমাক সফলতা কৰিলে। আৰু নিশ্চয় মানে আমাৰ ৰাইজে পৰিৱৰ্তনটো বিচাৰিছে, আৰু আমি পৰিৱৰ্তনটো কৰিমেই, আমি নিশ্চিত কৰিমেই। এইকাৰণে আমি সদায় দিনে ৰাতি আমি UPPLৰ তলত হৈ আমি কাম কৰি আছোঁ, আৰু এদিন মানে জয়যাত্ৰা হ'মেই। সেইখিনি মই খালিংদুৱাৰ সমষ্টিৰ পৰা মই আশাবাদী আৰু পৰিৱৰ্তন কৰিম। বৰ্তমান ৰাইজে আপোনালোকৰ নিৰ্দেশ অনুসৰি তেওঁলোকে পদযাত্ৰাত আহিলে। পদযাত্ৰা অহা যিকেইজন ব্যক্তি আছে তেওঁলোকক আপুনি কি হয় মানে সম্ভাষণ জনাব? মই সম্ভাষণ জনাম যে আমাক যে মানে নিৰ্দেশ মৰ্মে, আহ্বান মৰ্মে আমাৰ মানে সকলোৱে মানে ভালে সহযোগ কৰি পেলাই আমাক সমৰ্থন কৰিছে। নিশ্চয় পৰিৱৰ্তনটো ৰাইজে বিচাৰিছে। এয়া হ'ল খালিংদুৱাৰ ব্লক UPPLৰ জেনেৰেল ছেক্ৰেটাৰী। তেখেতে ইটো মুহূৰ্তত আজি যিটো পদযাত্ৰাত অংশগ্ৰহণ কৰিলে, যোৱা 28
তাৰিখৰ পৰা আজি নৱেম্বৰ 1 তাৰিখলৈকে যিসকল গাঁৱৰ মানুহ গঞা পদযাত্ৰাত অংশগ্ৰহণ কৰা তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেওঁ আশা কৰিছে সমাগত যিটো বিটিচি নিৰ্বাচন সেই বিটিচি নিৰ্বাচনত যে খালিংদুৱাৰৰ প্ৰাৰ্থী সেই খালিংদুৱাৰৰ প্ৰাৰ্থী দিলীপ কুমাৰ বড়োক জিকাই এটা পৰিৱৰ্তনৰ ঢৌ আনিবৰ কাৰণে দৰ্শক মণ্ডলী এইটো মুহূৰ্তত নিউজ 24 বড়োলেণ্ডৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ আমি চাই থাকিম সময়ে আনিব পৰিৱৰ্তনৰ ঢৌ আৰু এই সময়ত অসমৰ ৰাইজে পৰিৱৰ্তনৰ ঢৌ বিচাৰি এইটো মুহূৰ্তত তেওঁলোকে UPPL যিটো কাৰ্যসূচী সেই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰাটো দেখা পোৱা গৈছে ধন্যবাদ। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.